Hello viewers, good morning আৰু সকলোকে স্বাগতম জনাইছো banditas কিবাকিবিৰ অন্য এটা নতুন ভিডিঅ'লৈ। আমি আহি নামডাঙৰ শিলৰ হাকু পালো আহক আপোনালোকক ভালদৰে দেখুৱাও নামডাঙৰ শিলৰ হাকুখন। এইখনে হয় কিন্তু অলপ ওচৰলৈ গৈ তললৈ গৈ চাওঁগে হকচোন কিনো হৈ আছে শিলৰ হাকুখনৰ অৱস্থা। আপোনাক ইমান ঐতিহ্যমণ্ডিত এখন হাকু এতিয়ালে ভালে আছে চাওকচোন এতিয়ালে ভালে ভুলে ধুনীয়াকৈ শ হাজাৰ হাজাৰ গাড়ী ইয়াৰ ওপৰে অহৰ্নিশে অহা যোৱা কৰি আছে এতিয়াও ধুনীয়া হৈ আছে। এই নামডাঙৰ শিলৰ হাকুখন 1703 খ্ৰীষ্টাব্দত স্বৰ্গদেৱ ৰুদ্ৰসিংহই বন্ধাইছিল আৰু এই শিলৰ হাকুখনৰ দীঘ হৈছে 60 মিটাৰ আৰু ইয়াৰ প্ৰস্থ হৈছে 6.5 মিটাৰ লগতে ইয়াৰ উচ্চতা হৈছে প্ৰায় 1.5 মিটাৰ মানে 1.5 মিটাৰৰ অকণমান বেছি আৰু 1.5 মিটাৰ বুলিয়ে ক'ব পাৰি। আৰু ইয়াত থকা এই ৱালবোৰত ধুনীয়া ধুনীয়া শিলৰ মূৰ্তিও কটা হৈ আছে আৰু এয়া সুৰংগৰ দৰে মানে আমাৰ যে আজিকালি থাকে কালভাৰ্ট তেনেকুৱা আৰু পানী পাৰ হ'ব পৰা ব্যৱস্থা আছিলে। চাওকচোন ভাবিলে আচৰিত নালাগেনে ইমান শ বছৰৰ পুৰণি এই ঐতিহ্যমণ্ডিত হাকুডালে আজিও ইমানবোৰ গাড়ী ঘোঁৰাৰ ভাৰ বহন কৰি আছে। পুনৰ আমাৰ যাত্ৰা আৰম্ভ হ'ল শিৱসাগৰলৈ বুলি আৰু এতিয়া আমি পাইছোঁ দিখৌ নৈৰ পাৰ আৰু এইখনে হৈছে দিখৌ নদীৰ ওপৰত থকা দলং। আপোনালোকেতো দিখৌ নৈ এৰিব নোৱাৰোঁ জাঁজি নৈ এৰিব নোৱাৰোঁ গানটো শুনিছে, সেই দিখৌ নৈখনেই হৈছে এইখন। শিৱসাগৰ পুখুৰী পাইছোঁ ইমান ৰ'দ মানে চকু এনেকৈ কৰিয়ে কথা কৈ থাকিব লগা হৈছে। বহুত ডাঙৰ পুখুৰী আৰু তাত শিৱদৌল। এই শিৱসাগৰ পুখুৰীটো শিৱসাগৰ জিলাৰ মাজ মজিয়াত মানে মেইন টাউনত অৱস্থিত আৰু ইয়াৰ পাৰত আছে শিৱদৌল, দেৱীদৌল আৰু বিষ্ণুদৌল আৰু এই শিৱসাগৰ পুখুৰীটোক বৰপুখুৰী নামেৰেও জনা যায় আৰু ইয়াৰ গভীৰতা প্ৰায় 64 ফুট আৰু বহলটো 137 একৰ মাটি বুলি কোৱা শুনিছোঁ। পাৰফেক্ট জোখটো নাজানো, জনাসকলে কমেণ্ট কৰি জনাব। 1734 খ্ৰীষ্টাব্দত ৰাণী অম্বিকা কোঁৱৰীয়ে হেনো শিৱসিংহৰ স্মৃতিস্বৰূপে এই পুখুৰীটো খন্দুৱাইছিল। আমাৰ ৰাইজ দুটাই হোটেল বিচাৰি ফুৰিছে আৰু আমি দুজনে ইয়াত পিকনিক বনাই আছোঁ গাড়ীৰ ভিতৰত। এয়াহে হৈছে ঘৰৰ পৰা চাহ বনাই আনিছিলে বৌয়ে মানে ৰাস্তাতে ক'ৰবাত খাম আৰু বুলি এনেকুৱাই মানে আৰু ৰাস্তাত আমাৰ খাবলৈ টাইম নাইকিয়া ইয়াত ৰখিছোঁ হোটেল বিচৰাৰ সময়ত চাহ খাইছোঁ। এনেকুৱাই মানুহ আমি এডভান্স ৰুম বুকিং কৰা নাই, দাদাই একদম গাড়ীত ৰুম ফোন মাৰি মাৰি পাগল হৈ গৈছে, ইমান ফোন মাৰিছে। ফাইনেলি বুকিং হৈছে বোলে, কি হয় নাজানো একদম ৰুমত গৈ লগ পাই আছোঁ দিয়ক। লিফ্টৰ ভিতৰৰ পৰা এবাৰ এতিয়ালৈ ৰুম পচন্দ হোৱা নাই, ৰুম পচন্দ হ'লে দাম পচন্দ নহয় এনেকুৱা কণ্ডিশ্যন। মুঠতে আপোনালোকে আহিলে আগতীয়াকৈ ৰুম চুম বুকিং কৰিহে আহিব দেই, আমাৰ নিচিনা এনেকুৱা মানে জ্বলা কলা খাবলৈ নাহিব। ফাইনেলি ৰুম পচন্দ হৈছে আৰু এই ফৰ্মেলিটিজখিনি কৰি থকা হৈছে। আমাৰ এড্ৰেছ নাম এড্ৰেছ প্ৰুফ আদি দি থকা হৈছে। ক'ত আছোঁ কৈ আছোঁ ৰ'ব ভালদৰে একদম ডিটেইলছত জনাই আছোঁ। এণ্ট্ৰিটো মাৰি লওঁ প্ৰথমে ৰুমৰ ভিতৰলৈ, ভালদৰে ৰুমো দেখুৱাই আছোঁ আৰু ক'ত আছোঁ কোনখিনিত আছোঁ দাম কিমান এই সকলোবোৰ আপোনালোকক একদম ডিটেইলছত ধুনীয়াকৈ কৈ আছোঁ। হোটেলৰ এই দাদাজনে আহি আমাৰ বিচনা দুইখন জইন কৰি দিলে আৰু লগতে ৰুমটোৰ ভিতৰৰ সা সুবিধাখিনি বুজাই দিলে, ক'ত কি কেনেকৈ আছে কেনেকৈ ব্যৱহাৰ কৰিম সকলোখিনি তেখেতে ধুনীয়াকৈ বুজাই দি গ'ল আৰু ফ্ৰেছ হৈ আহোঁ ৰ'ব, ফ্ৰেছ হৈ আহি আপোনালোকক লগ পাই আছোঁ দেই। A few moments later. ইমান ওজন চাবিলৈকে তো ভগৱান জাষ্ট গা পা ধুই আজৰি হৈ ল'লোঁ। কি কৈছা?
আমাৰ ভিউ পইণ্ট চাবলৈ বেলকনিৰে চাব মাতিছে ৰ'ব আপোনালোককো দেখুৱাই আছোঁ এইটো দেখাই পাইছে দেখিছে চাওক আমাৰ বেলকনিৰে সেইটো শিৱসাগৰ শিৱদৌল একদম ধুনীয়াকৈ দেখা পায় এফালে এতিয়া আপোনালোকক ৰুম টুৰটো দি দিওঁ হা হোটেল ৰুম টুৰটো ক'ত কি আছে কেনেকুৱা প্ৰাইচেছ সকলো আৰু ভালকৈ ওলাই কৰি লৈ তলত ৰিচিপশ্যনিষ্টগৰাকীৰ লগত কথা পাতিম তেওঁ একদম ভালকৈ বুজাই দিব আৰু ক'ত কি কথা কেনেকুৱা তাৰপিছত আমি ওলাই যাম অকণমান শিৱদৌল শিৱসাগৰ পুখুৰী ওচৰে পাজৰে যিখিনি আছে চামগৈ আৰু দৰ্জাখন খুলি একদম কাষতে আছে এখন ধুনীয়া টি টেবুল তাৰ ওপৰতে এখন সৰু ট্ৰে ধুনীয়াকৈ দুটা পানী বটল টিচু আৰু এটা গ্লাছ তাৰ ওপৰত ট্ৰেখনতে চাবি পাত ধুনীয়াকৈ সজাই থোৱা আছে আৰু আমি আছোঁ 3rd ফ্ল'ৰত আৰু এই ৰুমটোত আছে এটা ধুনীয়া টিভি তাৰপাছত এইখিনিতে আছে এখন ধুনীয়া টি টেবুল মই সকলোখিনি আপোনালোকক বেক কেমেৰা কৰি দেখুৱাই আছোঁ টি টেবুলখনৰ কাষতে আছে এখন ধুনীয়া দুজনীয়া সোফা ইচ্ছা কৰিলে তিনিটাও বহিব পাৰি সোফাখনতে এইখন কি আকৌ চাব লাগিব আৰু সেইটো তাত টেলিফোন হোটেলৰ লগত সংযোগ হ'বৰ কাৰণে বিচনা মানে ছিংগল কৰি ল'ব পাৰি বিচনা ডাবল কৰিও ল'ব পাৰি বিচনাত কি আছে এতিয়া নাচাব কাপোৰ ইয়াতে থৈ দুইটা গা ধুৱাতে লাগিলোঁ আৰু এপিনে ধুনীয়াকৈ আছে এখন ড্ৰেছিং আইনা এখন বিৰাট ধুনীয়া আইনা এখন আছে আৰু আমাৰ এই বেগডাল ট্ৰলিডাল আনি ইয়াতে থৈ দিছোঁ সদ্যহতে আৰু ৰুমৰ ভিতৰত ধুনীয়াকৈ এটা ডাষ্টবিন আছে ইয়াত আছে এটা ডোৰ ইয়াতে এতিয়া এইটোক থৈ দিম আৰু তাৰপাছত আছে এটা ধুনীয়া আলমিৰা আৰু আলমিৰাটোত ব্লেংকেটবিলাক থৈ দিছে 3খন ব্লেংকেট আছে যদিহে মানে ইয়াত আপুনি কেইবাদিনো থকাকৈ আহে তেনেহ'লে বহুতেই ভাল আৰু ধুনীয়াকৈ আলমিৰা চালমিৰা আছে প্লেট ড্ৰেছিং আইনা চাইনা ধুনীয়া সুবিধা আছে মানে ৰুমটো ধুনীয়া আৰু সেইকাৰণে কেইদিনমান থকাকৈ আহিলেও একো অসুবিধা নাই থাকিব পাৰিব হোটেলৰ নাম চাম কৈ আছোঁ তললৈ গৈ তেখেতক সুধিম তেখেতৰ মুখেৰে কোনখিনি জেগাত মানে জেগাটো হৈছে শিৱদৌল শিৱদৌল শিৱসাগৰ পুখুৰী একেবাৰে ওচৰতে সেই দেখুৱালোঁ ন আপোনালোকক আমাৰ সেই বেলকনিৰে শিৱদৌল দেখি থাকি সেই ওচৰতে আৰু বাথৰুম এনেকুৱা ধুনীয়া মুঠতে আৰু গৰম পানীৰ ব্যৱস্থা আছে নন ষ্টপ গৰম পানী এখন কি চাই আছোঁ ৰ'ব পঢ়ি পেলাই দেখাই আছোঁ এখন মেনু মানে ইয়াতে ফাৰ্ষ্ট ফ্ল'ৰত ৰেষ্টুৰেণ্ট আছে ডাঙৰ ৰেষ্টুৰেণ্ট খানা ইয়াৰ পৰা অৰ্ডাৰ কৰি খাব পাৰি ৰেষ্টুৰেণ্টত গৈও খাব পাৰি আৰু এখন হৈছে মেনুখন মানে অৰ্ডাৰ ইয়াৰ পৰা কৰি দিলে হ'ল আৰু ইয়াতো দি যাব আহি এতিয়া মই বৌ ওচৰলৈ চাহ একাপ খাই আহোঁ বৌয়ে ফ্লাক্সত চাহ লৈ আহিছিলে যে আমি দুজনী যে তেতিয়া গাড়ীত খাই আছিলোঁ ইমান ঠাণ্ডা লাগিছে মোৰ অকণমান নাকটো চৰ্দি লাগিছে মানে বেছি টোপনি ক্ষতি কৰি থাকিলে ঠাণ্ডা লাগিলে মোৰ দিগদাৰ অকণমান চাই থাকক ভিডিঅ' শেষ হোৱা নাই স্কিপ নকৰিব এইটো ৰুমৰ গেট আপটো অকণমান বেলেগ মানে চফা বেলেগ টি টেবুলখন বেলেগ সেইফালে ৰাইজে গা পা ধুই ওলাই আছে এইফালে বিচনা ইয়াতো লগাই দিয়া হৈ গ'ল আৰু ইয়াত আকৌ টিভি চলি আছে দেই টিভিটো আমি দুটাই মুখখনকে চলাব জনা নাই ইয়াত মানে দাদাহঁতক চলাই দি গ'ল বোলে এজনে আহি আমি এতিয়া সেইজনক পোৱাই নাই নহয় লগ চলাই দিবলৈ ক'ব লাগিব এতিয়া আকৌ চলাই লাভ নাই আৰু এনেও ফুৰিবলৈ যাম অঁ অহাৰ পিছত চাই থাকিম ৰাতি আৰু এয়াই আৰু এওঁলোকৰো এইফালে এয়া বেলকনি এখন আছে এইটো বাথৰুম ৱাছৰুমকেইটা ধুনীয়া আকৌ ন চাফ চুফ একদম বিৰাট ধুনীয়া তাৰ পৰা গোটেই হোটেলখনৰ ডিটেইলছটো জানি লওঁ ক'ত আছে এখন আছে আপোনাৰ শিৱসাগৰ 80 ৰোডত আছে হয় 80 ৰোডৰ আপোনাৰ STC বাছ ষ্টেণ্ডৰ কাষতে আছে হোটেল স্কাই চিফ বুলি কয় আৰু শিৱা প্লেচ বুলি কয় আৰু এই ৰুমৰ দামবিলাক বেলেগ ৰুমৰ দামবিলাক বেলেগ হয় নন এচি আপোনাৰ 1350 টকা ইনক্লুডিং GST হয় ষ্টেণ্ডাৰ্ড এচি আপোনাৰ 2020 টকা আহিব ইনক্লুডিং GST ব্ৰেকফাষ্ট ফ্ৰী থাকিব লগত আৰু তাকে দামী ৰুম আছে আৰু আমি ষ্টেণ্ডাৰ্ড আছোঁ আপোনালোকে ষ্টেণ্ডাৰ্ড আছে আমাৰতো 2000 দাদাই 200 কিমান টকা এটা ডিছকাউণ্ট দিছে হয় ঠিক আছে দিয়ক হোটেলৰ মূল দুৱাৰেৰে সোমাই এইখিনি পাব এনেকৈ গোটেই শিৱসাগৰখনৰ ঐতিহ্যমণ্ডিত ঠাইখিনি ধুনীয়াকৈ এনেকৈ আৰ্ট কৰি ৰখা হৈছে তাৰ পাছত ইপিনে ইয়াতে সিটিং এৰেঞ্জমেণ্ট আছে
আৰু এতিয়া আমি এইফালেৰে যাম লিফ্টেৰে নাযাওঁ এতিয়া খটখটিৰে যাম ধুনীয়া খটখটিৰো অকণমান মজাটো লৈ চাওঁ নে কি কয় ফ'ৰ্থ ফিফ্থ কিমান লাগিছে ঠিক নাই আৰু এইফালে আছে এটা জিম ৰুম আহক দেখুৱাইছোঁ মানে ৰাতিপুৱা জিম কৰা অভ্যাস আছে জিমো পাই যাওঁ মানে টেনশ্যন ল'বই নালাগে আৰু এয়া ফ্ৰী হয় মানে ইমান বেছি একো নাই নৰ্মেল ৱৰ্কআউটখিনি কৰিব পাৰিব আৰু ধুনীয়া সুবিধা আছে আৰু বেলকনি আছে ডাঙৰ ডাঙৰ বেছি দিন থকাসকলে ধুনীয়াকৈ কাপোৰ কানি শুকুৱাবলৈ ধুনীয়া জেগা আছে মুঠতে একদম টিপটপ হোটেল আৰু আজিৰ ভিডিঅ'টো এইখিনিতে শেষ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাইছোঁ দেই